নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আহকচোন চাওঁ জুইত কেনেদৰে মাছ শুকুৱাওঁ। প্ৰথমতে মাছখিনি পেটু উলিয়াই ভালদৰে ধুই লৈছোঁ। ইয়াতে অলপ হালধি গুড়াও সানি লৈছোঁ। এতিয়া মই মাছখিনি ধুনীয়াকৈ চালনীত মেলি দিম আৰু চালনীখনত মই অলপ নৰসিংহৰ পাত দি লৈছোঁ, যাতে মাছখিনি শুকোৱাৰ পিছত চালনীৰ পৰা এৰুৱাত সুবিধা হয়। মাছখিনি যিহেতু মই জুই চৌকাত শুকুৱাম, তাৰ বাবে মই চৌকাত অলপমান ধানৰ ফলীয়াটো দি লৈছোঁ আৰু এনেদৰে দি ল'লে ভালদৰে ধোৱাব। আৰু এনেদৰে শুকোৱা মাছ খাবলৈ বহুত সোৱাদ হয়, লগতে কালাৰটো বহুত ধুনীয়া হয়। আপোনালোকে এনেদৰে কৰি চাবচোন। এতিয়া মই চালনীখন চৌকাৰ ওপৰত এনেদৰে থৈ দিম। 2 ঘণ্টাৰ পিছত মাছখিনি চাওঁ আহকচোন। যিহেতু মাছখিনি একেদিনাই নুশুকালে, দ্বিতীয় দিনা চাওঁ আহকচোন। চাওকচোন কি ধুনীয়াকৈ শুকাইছে। এনেদৰে জুইত শুকোৱা মাছ বহুত দিনলৈ ভালে থাকে। আপোনালোকেও এনেদৰে কৰি চাব পাৰে।